নিশ্চয় জানে অসমৰ বিভিন্ন ধৰণৰ বস্তুৰ নাম, সংস্কৃতি, সাহিত্য ইত্যাদি ধৰণৰ নাম নিশ্চয় জানে। আপোনালোকে জানেনে অসমৰ প্ৰথমখন আলোচনীৰ নাম কি? নমস্কাৰ, মই বিখাত। আপোনালোকে চাই আছে বিখাত ইনফৰমেশ্যন। অসমৰ এখন আলোচনীৰ নাম হ'ল কিছু সংখ্যক মানুহে জানে আৰু কিছু সংখ্যক মানুহে নাজানে। আপুনি শুনি বা জানি আচৰিত হ'ব পাৰে যে এই আলোচনীখন প্ৰথম অৱস্থাত বাতৰি কাকত আৰু তাৰ পাছত আলোচনীলৈ ৰূপান্তৰিত হৈছিল। এই আলোচনীখনেই হৈছে প্ৰথমখন অসমীয়া আলোচনী, নাম অৰুণোদয়। এই আলোচনীখনে প্ৰথম অসমীয়া সাহিত্যৰ সূৰ্যৰ উদয় কৰিছিল। নহয়নে আচৰিত হ'ব লগা কথা? আপুনি আৰু এটা কথা শুনি আচৰিত হ'ব, এই আলোচনীখন সম্পাদনা কৰিছিল সুদূৰ আমেৰিকাৰ মিছনাৰী নাথান ব্ৰাউনে। শিৱসাগৰ পেজৰ পৰা 1846 চনত প্ৰকাশ কৰিছিল। এই আলোচনীখন মাহেকীয়া আছিল। এইখনেই হৈছে প্ৰথম অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম অসমীয়া সাহিত্যৰ আলোচনী। ভিডিঅ'টো যদিহে চাই ভাল পালে কমেণ্ট কৰিব আৰু লগতে আলোচনীখনৰ বাবে নিশ্চয় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ। জয় অসম।